সৰু ৰুম কৰাইছে নক'লেই দেখোন কেমেৰা আগত ক'ব লাগিব নাই দেখোন সৰু হা তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল আৰু আজি আমি গৈ আছোঁ হুৱেৰি চাব ছিজন গ্ৰাম ব্লকত তাত বাঁহ ফাটা হুৱেৰি হৈ আছে আৰু মই ঘৰলৈকে আহিছিলোঁ আৰু আমাৰ দাদা বহুতে ওলালে আৰু মোকো লগ ধৰিলে তো ভাবি পালোঁৱেই আৰু আমি পূৰা ফেমিলি পেক গৈ আছোঁ হুৱেৰি চাব দুজন ভাতিজা আছে সৰু আৰু ডাঙৰ আৰু দাদা বৌ তো আমি গৈ আছোঁ আৰু পালোঁৱে আমি মানে সেই হুৱেৰি ঠাইটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 3 কিলোমিটাৰমান হ'ব ছিজন গ্ৰাম ব্লক আৰু আপোনালোকে দেখিছে এই যে সন্মুখৰ ৰাস্তাটো বাইকবোৰ গৈ আছে যে এই ৰাস্তাটো দিয়ে সোমাই যাব লাগিব আৰু গৈ পেলাই আপুনি দেখিব বাঁহ ফাটা হুৱেৰি তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা ওই আমাক আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা নিৰানন্দ আৰু আমি গন্তব্য স্থানত আহি পালোঁ মানে য'ত পূজাটো মানে দৌলটো হৈ আছে তালৈ আহি পালোঁ আৰু দেখিলোঁ বহুতেই মানুহ ঠাইটো সৰু কিন্তু মানুহ বহুত হৈ আছে তো আমি ভিতৰলৈকে লাহে লাহে সোমাই গ'লোঁ আৰু মই প্ৰথমতে মন্দিৰলৈকে যাওঁ মন্দিৰবোৰ চাওঁ আৰু আপোনালোকক মই দেখুৱাই দিওঁ আৰু মানে ইয়াৰ ঠাইটো বহুত সৰু হয় মানুহ বহুত হয় তো তাৰ কাৰণে ভিৰটো অলপ বেছি হৈ যায় আৰু এইখনে দৌল আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা ওই আমাক আনন্দ দিয়া হে কইলা বাবা তো বন্ধুসকল আপোনালোকে নিশ্চয় দেখিছে সেই মানুহজনে কান্ধত বাঁহডাল লৈ আছে মতা বাঁহডাল আৰু সেই বাঁহডালে ইয়াতে ফাটাব মানে তো চবেই মিলি আমাক আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কইলা বাবা আনন্দ দূৰ কৰি আনন্দ দিয়া হে কইলা বাবা ওই আমাক আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা কইলা বাবা কইলা বাবা কইলা বাবা কইলা বাবা কইলা বাবার সঙ্গে আমি রং খেলা খেলবো কইলা বাবার সঙ্গে আমি রং খেলা খেলবো ওই আমাক আৰু এইবিলাকে বাঁহবিলাক আপোনালোকে দেখিছে এইবিলাক বাঁহবিলাক ফটাইছে আৰু এই দুডাল বাঁহ ফটাইছে আৰু 3 নম্বৰটো এতিয়া চলি আছে বাঁহবিলাক এনেকুৱা অৱস্থা কৰিছে তো এটা বাঁহ ফটা হুৱেৰি শেষ হৈ গ'ল মানে 3ডালকৈ বাঁহ ফাটালে আৰু আপোনালোকে দেখিলে এইবিলাক আচৰিত ঘটনা মানে এইটো ভগৱানৰ লীলা বুলিয়ে ক'ব পাৰি তো আজিৰ কাৰণে ইমানেই আছিলে এতিয়া আমি ঘৰলৈকে যাওঁ শেষ হ'ল মানে তো মানুহবিলাক এতিয়া এনেই অলপমান ৰখিছে ইয়াতে অলপ নাম কীৰ্তন হৈ আছে আৰু আমি ফাইনেলি ঘৰলৈকে যাব ওলালোঁ বহুত ভিৰ গাড়ীখন ওলাওঁতে অকণমান টাইম লাগি যায় কিন্তু আমি যাব ওলালোঁ আৰু আজিৰ কাৰণে ইমানেই আছিলে আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু বাই বাই